বন্ধুসকল আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজি ভিডিঅ'টোত আলোচনা কৰিম যে আমাৰ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ যিখন অসমীয়া বা আছামিজ সাবজেক্ট আছে সেই সাবজেক্টখনৰ যি সেশনেল এক্সাম হয় সেই সেশনেল এক্সামৰ যি কোশ্চিন প্যাটাৰ্ন সেই কোশ্চিন প্যাটাৰ্নটো কেনেকৈ কৰে বা কেনেকৈ কোশ্চিন প্যাটাৰ্নটো বা কোশ্চিনবোৰ কেনেকুৱাকৈ কাটে সেইবোৰ আমি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে চাওক যে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ সাবজেক্ট আছে আছামিজ MIL ফুল মাৰ্ক দিয়া থাকে আমাৰ 20 মাৰ্ক। এই 20 মাৰ্কৰ ভিতৰত আমাৰ 4 মাৰ্ক দিয়া থাকে মানে শৰ্ট কোশ্চিন 1 নম্বৰী কোশ্চিন থাকে 4টা। চাওক সেই 4টা কোশ্চিন আহিছিলে আমাৰ ইউনিকোড কি, ফেচবুকৰ মুখ্য প্ৰতিষ্ঠাপকজনৰ নাম কি, CPUৰ সম্পূৰ্ণ ৰূপটো লিখা, ভাষাৰ ক্ষুদ্ৰতম একক কি। গোটেইকেইটা ইম্পৰ্টেণ্ট আৰু যদি তোমালোকে এই কোশ্চিনবোৰ ফলো কৰা তেনেহ'লে নিশ্চয় তোমালোকে ইয়াৰ পৰা 5 নম্বৰটো 100% কমন পাই যাবা। তাৰপাছত চোৱা চমুকৈ উত্তৰ লিখা। ইয়াতে চাওক 2 নম্বৰকৈ দিয়া আছে 3টা প্ৰশ্ন। এই নম্বৰ প্ৰশ্নটো আহিছিল ইণ্টাৰনেট কি, ইণ্টাৰনেটৰ দ্বাৰাই প্ৰচলিত 2টা সামাজিক মাধ্যমৰ নাম লিখা। 2 নম্বৰ আহিছিল কম্পিউটাৰত অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ হোৱা 2টা ছফ্টৱেৰৰ নাম লিখা। তাৰপিছত 3 নম্বৰ আহিছিল ভাষাৰ 2টা গুণ উল্লেখ কৰা। তাৰপিছত যি 3 নম্বৰী প্ৰশ্ন যে আছে চাওক এটা আহিছিল 10 নম্বৰী প্ৰশ্ন, মানে যিকোনো এটা লিখিব লাগে অথবা দিয়া আছে যে অসমীয়া ভাষাৰ প্ৰসাৰত ফেচবুকৰ ভূমিকা এটি আলোচনা কৰা। তাৰপিছত চাওক অথবা কম্পিউটাৰ আৰু অসমীয়া ভাষা এই সন্দৰ্ভত এটি আলোচনা যুগত কৰা। তো বন্ধুসকল তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আমাৰ সেশনেল এক্সামত আমাৰ কোশ্চিন প্যাটাৰ্নবোৰ আচলতে কেনেকুৱাকৈ কাটা হয়। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা নিশ্চয় কৰিব আৰু যদি কোনোবা নতুন BA ফাৰ্ষ্ট সেমিষ্টাৰ, BA ছেকেণ্ড সেমিষ্টাৰ, থাৰ্ড সেমিষ্টাৰ যিকোনো প্ৰশ্নৰ বা যিকোনো কোশ্চিন পেপাৰৰ ভিডিঅ' যদি লাগে আপোনালোকৰ তেনেহ'লে কমেণ্ট কৰিব, মই সেই হিচাপত যুগত কৰি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।